নমস্কাৰ দ্য বেটাৰ ছ'চাইটি নামৰ মোৰ এই বিশেষ মিছনটোলৈ মই মৃণাল কুমাৰ নাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জীৱনৰ 15টা বছৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান কল্যাণী, স্বাস্থ্য ভাৰত, ডক্টৰছ কলিং আদিত মই এংকৰ হিচাপে কাম কৰিছোঁ। আৰু এইখিনি সময়ত প্ৰায় সহস্ৰাধিক চিকিৎসকৰ সতে স্বাস্থ্য সম্পৰ্কীয় তথ্যৰ আদান প্ৰদান কৰিছোঁ। যোৱা প্ৰায় 25টা বছৰ মই ৰাজযোগ ধ্যান বা মেডিটেশ্যনৰ এগৰাকী নিয়মীয়া শিক্ষাৰ্থী হিচাপে নিয়মীয়াকৈ মেডিটেশ্যন বা ধ্যানৰ অনুশীলন কৰি আহিছোঁ। আৰুনো কি ক'ম, দূৰদৰ্শনৰ এংকৰিঙে মোক দিছে স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন তথ্য, আৰু মেডিটেশ্যনৰ নিয়মীয়া অনুশীলনে মোৰ চিন্তা চৰ্চাক শৃংখলিত কৰিব পৰাকৈ শক্তি দিছে, যিবোৰ মই আপোনালোকৰ সৈতে এই অনুষ্ঠানৰ যোগেৰে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আহক আমি একেলগে আগুৱাই যাওঁ। আমাৰ জীৱনশৈলীৰ সৰু সৰু কিঞ্চিত পৰিৱৰ্তনৰ দ্বাৰা, আমাৰ চিন্তা কৰাৰ ধৰণটোৰ সৰু সৰু কিঞ্চিত পৰিৱৰ্তনৰ দ্বাৰা আমি আমাৰ জীৱনটোত সুখ, শান্তি আৰু আনন্দেৰে ভৰাই তুলিবলৈ চেষ্টা কৰোঁ। তাৰ বাবে আপোনাক লাগে এটা খোলা মন, কাৰণ দেখা যায় যেতিয়া আমি কিবা নতুন কথা শুনো বা নতুন কিবা অনুশীলন কৰিবলৈ আগবঢ়াৰ কথা ভাবোঁ, আমাৰ মনটোৱে স্বাভাৱিকভাৱে এক প্ৰতিৰোধ গঢ়ি তোলে। এই যে আমাৰ তৰ্ক বিতৰ্ক কৰিব বিচৰা বাহ্যিক মনটো, এই মনটোক কিঞ্চিত সময়ৰ বাবে স্থবিৰ কৰি ৰাখক আৰু এটি নতুন জীৱনশৈলী আৰম্ভ কৰিবলৈ চাওক। মাত্ৰ আজিৰ দিনটোৰ বাবে বুলি ভাবক। মই নিশ্চিতি দিব পাৰোঁ, প্ৰতিটো দিনৰ প্ৰতিটো অনুশীলনৰ পিছতেই প্ৰতিটো দিন আপুনি এটি সুন্দৰ পৰিৱৰ্তন অনুভৱ কৰিব। প্ৰতিটো দিনৰ অনুশীলনৰ পিছতেই দিনটোলৈ আপুনি এটি পৰিৱৰ্তন অনুভৱ কৰিব। এয়া মই নিশ্চিতি দিব পাৰোঁ। ৰ'ব, ইমানখিনিলে যিহেতুকে আপুনি আমাৰ সতে আছে, মই ভাবিছোঁ যে আপুনি নিজৰ জীৱনটোত ইতিবাচক কিছু পৰিৱৰ্তন চাবলৈ আগ্ৰহী। সেয়েহে প্ৰথমটো টিপছ আপোনাৰ বাবে। ৰাতিপুৱা যেতিয়া সাৰ পাব, লগে লগে বিচনাৰ পৰা উঠি নাহিব। বিচনাখনত আৰামকৈ বহক। মাত্ৰ 5 মিনিট সময় মোক দিয়ক। আৰামকৈ বহি চকু দুটা আৰামেৰে বন্ধ কৰক আৰু গভীৰভাৱে উশাহ নিশাহ ল'ব। গভীৰভাৱে এনেদৰে 5 বাৰ আপুনি ল'ব। উশাহ নিশাহ যেতিয়া লৈ থাকিব, আপুনি মন কৰিব আপুনি উশাহত যি অক্সিজেন সেৱন কৰিছে, এই অক্সিজেনে আপোনাৰ গোটেই শৰীৰ, গোটেই মন, সামগ্ৰিকভাৱে আপোনাৰ গোটেই মানুহটোক প্ৰচুৰ পৰিমাণে শক্তি দিছে। এই কথাটো আপুনি অনুভৱ কৰিব। আৰু নিশাহত যেতিয়া গৰম বতাহ এৰি দিব, আপুনি অনুভৱ কৰিব আপোনাৰ মনৰ ভিতৰত থকা দুখ, অশান্তি, হতাশা, নিৰাশা আৰু আপোনাৰ শৰীৰত থকা সমস্ত বিসংগতি, ৰোগ, শোক, সেই সকলোবোৰ যেন গৰম বতাহৰ ৰূপত নিশাহেত ওলাই আহিছে। এইটো আপুনি অনুভৱ কৰিব। মাত্ৰ 5 বাৰ। একো সাংঘাতিক কিবা আপুনি কৰিব নোৱাৰা বা কষ্টকৰ কামো নহয়। লাহে লাহে আপুনি অনুভৱ কৰক। অনুভৱ কৰিব সূৰ্যৰ পোহৰ আহি পেলাই আপোনাৰ গাত পৰিছে। এই সূৰ্যৰ পোহৰে আপোনাৰ শৰীৰৰ ভিতৰ ভাগ, আপোনাৰ মন, আপোনাৰ মগজু পোহৰাই তুলিছে। গভীৰভাৱে আপুনি অনুভৱ কৰক। আপুনি যেন দেখা পাইছে তেনেদৰে অনুভৱ কৰক। সূৰ্যৰ পোহৰে আপোনাৰ মস্তিষ্ক, আপোনাৰ শৰীৰৰ সমস্ত ভিতৰ ভাগ পোহৰাই তুলিছে। আপোনাৰ মগজু পোহৰাই তুলিছে। আপোনাৰ মন পোহৰ হৈ গৈছে। আপুনি অনুভৱ কৰক। আৰু দিনটোত আপুনি আপোনাৰ দৈনন্দিন জীৱনটোত যি পৰিৱৰ্তন দেখিব, এই পৰিৱৰ্তনখিনি আজি আপুনি অনুভৱ কৰিব।
গধূলিলৈ মোক কমেণ্ট কৰি জনাব। নিশ্চিত মই আপোনাৰ কমেণ্ট পঢ়িম আৰু আপোনাক উত্তৰ দিম। ধন্যবাদ।